দাদা খুৰাক মাতকচোন মহাজন ককাই ঐ তই নাম লক্ষেশ্বৰ গুণেশ্বৰ মোৰ নাম মুখেশ্বৰ কি লাগে ভাড়াঘৰ ভাড়াঘৰ এটা ৰুম ওপৰত আছে তিনিওটা মিলাই থাকিব লাগিব এতিয়া হলে ভাইটি তহঁতক ওপৰলৈ লৈ যা মই অলপ ঘুমাই লওঁ এই চাবি আহি ভালকে ঠিকে আছে মালিকৰ লগত পাতি তাকো আনি লওঁ মুখেশ্বৰটো কিবা প্ৰব্লেম আছে প্ৰব্লেমটো নাই একো চব মিলিজুলি থাকিলে হ'ল কথা ইমানেই সোমাইছো দেই মই তোমালোক কেতিয়া আহিব আমি কালি কিবা প্ৰব্লেম পাইছা নেকি প্ৰব্লেম নাই চিনি পাইছা না মোক পাইছো আপুনি আমাৰ বৰ্তা পুতেক নহয় জানো চিনি পালাগে পালো দেই আপোনাক ভালে 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 তোমালোকৰ অসুবিধা হৈছে নেকি নাই অসুবিধা একো পোৱা নাই খালি তিনিটাৰ কাৰণে অকণমান পানী চানী কিবা অকণমান প্ৰব্লেম হ'ব পাৰে আৰু এডজাষ্ট কৰি লোৱা গোটেইকেইটাই কথা কৈ কি কথা আছিলে এই আমাৰ লগৰ এজন আৰু এজন থাকিবলৈ আহিম বুলি কৈছে ইয়াতে পাৰিবনে দাদা পঢ়াটো পাৰিব খালি তোমালোক এতিয়া তিনিজন আছা ন তিনিজনৰ বদলি চাৰিজনৰ মানৰ ভাড়াটো অলপ দি দিবা আৰু মিলাই বেলেগ একো কেছ নাই মানুহ চালিয়া কৰি দে মালিকক কলে মই মানে এতিয়া শান্তি নাই বস্তু মালিকক কলি বেলেগ মানে চকতে বজাৰ ৰাতিয়ে হৈ উঠে মানে ৰাতি কাম কৰি দিনত হৈ মালিকক বাকি ট্যাক্সিগুলো যে বটলৰ তাতে কথা নে এইবোৰ
আজি ক্লাছলৈ যাবলৈ মই আহিবলৈ যদি মুখা দুটা তোৰ চালে খা তই চাং মই সোনকালে তাত যাব লাগিব আৰু এইটো যে কথা লাগিছে তোমাকো নকল লাগে তোমাক অলপ খাই খাই মাৰিছে বে। যাওঁ যাওঁ আজি মজা লাগিলে দেই মজা লাগিলে পাৰ্টি খোৱাইছো ভাই গ'লে এবিএছৰ কিন্তু পাৰ্টি কৰিছো কিন্তু কি হ'ল হা ইলু শুনাটো নাইকল কি নাই কি হ'ল কি উঠিছিলে কি ঠিক আছে তো ইয়ে ইলু ভাই ভাই কিবা কোৱা নাই মাতে কেতিয়াবা মুখটো অফ হৈ থাকে নেকি কি কৈ আছা জাষ্ট স্পীডৰ ওপৰত ৰিচাৰ্জ এটা হৈ আছে স্পীড স্পীডৰ ওপৰত মানে কি জানো নাই গাড়ী স্পীড বাইকত স্পীড স্পীড মানে কি কৈছে গম পোৱা নাই গাড়ীৰ স্পীডটো বোলে স্পীড স্পীড মানে কি গম পোৱা নাই এইটো তুমি কেলে ভৰাই থাকা মনটো শান্তিভাৱে অকণমান ঘূৰাই আছো আৰু এই কিতাপখন কিহৰ এইখন ইয়াত জেগাবোৰ বিচাৰিব পাৰ্কত মালিকক তো কথাটো ভালকে বুজাই কবি দিগদাৰ আছে আমাৰ নেক্সট মাহ কথাটো দিয়াৰ পিছত আমি যেনেকৈ দিব লাগিব গম পাইছা নাই তই বুজাই কবি এইটো বুজাবই নোৱাৰিব কি বুজাব পাৰ্কত ওলাব লাগিব অ কি খোলা কথা কৈছে তোমালোকে পাৰ্কত ওলাব লাগিব নাই পাগল মিলাই মিলিয়ে খাই আছো ঠিকে আছে ঠিক আছে যাই পাগল পাৰ্কত দাদা মানে মই আপোনাক বুজাইছো ন এই আমাৰ ৰুমত যে আছে ল'ৰাটো সেইটো ভাল নহয় মানে তাক আমি সুধিলোঁ যে তুমি কি কৰা সি তেতিয়া কৈছে সি মানে ভূত যে মাতে যে স্পীড কলটো কৰে সি তোমালোক দুটা তোমালোকৰ লগৰ দুটাহে থাকে অঁ তাৰ কোনটো বেয়া হ'লে
এই কেলে বাহিৰত যিটো যে অকল দিনত যে শুই থাকে ৰাতিহে কাম কৰে যে ল'ৰাটো যে ওখকে যে ল'ৰাটো যে অকল যে এই কিবা এটা ঘূৰাই থাকে পাৰ্ক সলাব লাগে এইটো অকল খালি ভাগৰ মানে এই ল'ৰাটো যে হাতখনত কিবা এটা যে ঘূৰাই থাকে আৰু পঢ়ি থাকে যে কিতাপ এখন সি মানে কিবা শান্তি লাগে বুলি কৈ থাকে ওখকে ল'ৰা এটা আছে গম পোৱা নাই তোমালোক চাৰিটা বাহিৰে আৰু কোনোবা এটা থাকে এই কেলে তলত যে বহি থাকে যে ৰাতিটো যে কাম কৰে দিনত যে শুই থাকে কম্বলখন লৈ ইমান গৰমতো গৰম কম্বলখন লৈ শুই থাকে মই আচৰিত পাইছোঁ ল'ৰাটো কোনো নাথাকে ন তোমালোক চাৰিটাই থাকা এই কেলে ওখকে ল'ৰাটো আপুনি দেখা নাই ক'ত আমি তোমালোক চাৰিটাই থাকিব দিছোঁ তাত আকৌ বেলেগ ল'ৰা দিয়া নাই নহয় ৰুমত বলক বলক মই ইহঁতকেইটাকো ফোন কৰি মাতি দিওঁ গোটেইকেইটা চাওঁ পাৰ্কখনো চেঞ্জ কৰিব দাদা আহক 3 মিনিট ৰাইজ বহুত ধন্যবাদ এই টিউচনে কৰিছে শুয়ে আছে দাদা এই টিউচন কোন হয় চাওঁ আৰু মই আহিছোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টাটো ঘণ্টাটো নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই নহ'লে সেইটো আমাৰ বেছি ইম্পৰ্টেণ্ট এতিয়া চাই থাকিব আৰু